কয়াকুছিৰ কয়াকুছি পথাৰ গাঁৱত দিনৰ পোহৰতেই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মুমতাজ আলী নামৰ এগৰাকী 40 ঊৰ্ধৰ ব্যক্তিক ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই হত্যা কৰি লুটি নিলে মটৰ চাইকেল। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত কয়াকুছি আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। দিনৰ পোহৰতে কিদৰে হত্যা কৰি উঠাও হলে হত্যাকাৰী, কি কাৰণত কোনে হত্যা কৰিলে মুমতাজ আলীক। দিনৰ প্ৰায় 3 মান বজাত সংঘটিত হৈছে ঘটনাটো। স্থানীয় ৰাইজে মৃত অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। এই ঘটনাৰ পিছতেই কয়াকুছি পথাৰত এক চাঞ্চল্যৰ সৃষ্টি হয়। নিউজ ডেস্ক ৰিপোৰ্ট এনডি অসম। জায়গার একটা মানুষ আইসাল ওরা বলে ফোন করছে দিনের 12টায়, ঠিক আছে 2-3 বার ফোন করছে, ফোন লাগে ফোন উঠায় না। পরে হ্যাঁ নিজেই বাইক নিয়ে আইসে, এনে ঘরে আইসে, ঘরে দেখা যাওয়ার ওই অবস্থা দেখে মানে ডাকাডাকি পাচ্ছে যে মুমতাজ ঘরে উঠে রয়েছে। তখন আমি আবার ওই জায়গায় গরু বান্ধি, গরু দরাক দিই তো রাস্তায় উঠছি। আর মধ্যে ছোট ছোট পোলাপান মেয়ে ছেলে কয়েকজন আইসে। কি হয়েছে কয় মুমতাজ যে ঘরে কারণে মেরে ছেড়ে দিছে। পরে এলাম দেখলাম, কিন্তু আমরা আবার জোহরের নামাজ পড়ছি মসজিদ করে, তখন এনে 2টা বাইক গাড়ি আসার, কিন্তু আবার নামাজ পড়ে যখন আহি তখন বাইক গাড়ি নাই। এই পর্যন্ত জানি ওই স্যারেরা যে কইলো যে মরে দেখলাম এখানে। আপনার রাতিপুৱা গৈছিল বজাৰৰ পৰা আহিছে, আর পিছত এনে মানুহ দেখা পাইছে ৰাস্তাতে আহিছে। আর পিছতে এতিয়া মানে 2 ঘণ্টামান আগত মই খবৰ পাইছোঁ যে মানুহটো নাই, মারা গেছে। মারা যাওয়ার পিছত মানে আহি চালো, তাই যিখন স্কুটি আছিল এই স্কুটিখন দুৰ্বৃত্তই লৈ গৈছে। আৰু আপোনাৰ এই টাঙৰ যিটো আছিল সেইবিলাক ভাঙি চব লুটপাট কৰি লৈ গৈছে। কিমান সময়ত ঘটনা হৈছে, কেইটা বজাত? এইটোতো মই সঠিক ক'ব নোৱাৰোঁ, মই 2 ঘণ্টা আগতে আহিছোঁ। মোটামুটি 2-3টা বজাত হ'ব। মোটামুটি 1-2টা এনেকৈ হ'ব, এইটো টাইমৰ ভিতৰতে হ'ব। ইয়াৰ আশে-পাশে মানুহ নাছিল নেকি? আশে-পাশে মানুহ আছিল, কিন্তু সেই ল'ৰাটো তাৰমানে 8-9 বাৰ ফোন কৰিছে। তাৰপিছত সি ফোন ৰিচিভ কৰা নাই। তাৰ পৰা সি আহি চাইছে যে মানুহটো ঢুকাইছে। পিছত সি লগে লগে মানুহক মাতিছে, মাতি কেনে আহি তাৰমানে মানুহবিলাকে চাইছে। কিহেৰে মাৰিছে এতিয়া মানে সেইটো তাৰমানে গম পোৱা নাই মই, কিন্তু সিহঁতে তদন্ত কৰি আছে, পুলিচে এইটো তদন্ত কৰি ওলাই। আপোনালোকে আহি মৃত অৱস্থাত আহি কেনে মৃত অৱস্থাত পাইছোঁ আমি। ঘৰত আৰু বেলেগ মানুহ নাই। আপোনাৰ সি অকলে থাকে, এনে গাঞ্জা এনে বিক্ৰী কৰে, খায়ও, সি খায়। আৰু মানুহে তাৰমানে ইয়াৰ ওচৰৰ পৰা লয়, কিন্তু ই একদম সঠিক ধুনীয়া মানুহ। কিন্তু সি মৰাতে মই অন্তৰত বহুত আঘাত পাইছোঁ। আমি একেলগতে পঢ়িছোঁ, বয়স মোটামুটি 47 হ'ব, কিন্তু মোৰ এতিয়া বিৰাট ভাগৰ লাগি আছে। আৰক্ষী আহিছে, এতিয়া তদন্ত কৰি আছে। এতিয়া তদন্তত কি ওলায় সেইটো গম পোৱা যাব। মুমতাজ আলী।